মলেশ্বৰী এইফালে আহাচোন অকণমান। হেৰি আপুনি কেলে ইমান পেটুফালি আছে ভিতৰত মই কাম কৰি আছো দেখা নাই নি? তুমি অকণমান কথাবোৰ ভালকৈ ক'বাচোন। মই কথাবোৰ ভালকৈ কওঁ, আপুনিহে বেলেগকৈ বুজে। কওকচোন বাৰু এতিয়া আপুনি কেলে মাতিছিলে ইমান? এই পটককৈ চাই দিয়াচোন কেইটা বাজিলে, মই সেইটো কাৰণেই মাতিছিলোঁ। মোৰ উঠি যাবলৈ মন যোৱা নাই গাটো বৰ দুৰ্বল দুৰ্বল লাগিছে। আপোনাৰ সেই টাইমটো চাবলৈ যাবলৈ ইমান এলাহ নে বাৰু? ওচৰতে ঘড়ীটো আছেই দেখোন। এই মলেশ্বৰী তুমি বুজি নাপাবাহে, আজিকালি গাবোৰ বৰ কিবা লগা হ'ল। এই হ'ব থক আপোনাৰ সেই ফটোৱা লেখা শুনি থাকিবলৈ মোৰ সময় নাই। মলেশ্বৰী তুমি মোক বাৰে বাৰে ফটোৱা ফটোৱা কৰি নাথাকিবা দেই। কেলে নকম সেই ফটোৱা মানুহক সিহঁতক ফটোৱা বুলিয়ে কওঁ। মলেশ্বৰী তুমি মোৰ লগত বৰ লেবেল দেখুৱাই নাথাকিবা আকৌ, ঘৰলৈকে নাহিম ৰাতি কিবা খং উঠিব। হ'ব দিয়ক, কেইটা বাজিলে ময়ে চাই দিম, আপুনি আকৌ ঘৰলৈ নহাকৈ থাকিব নালাগে। হ'ব যোৱা তেন্তে, সোনকালে টাইমটো চাই আহগে যোৱা, মই পথাৰৰ পৰা আহিবগৈ লাগে। হয় নি? মই গৈ চাই আহিছোঁ ৰ'ব। এই মাইকী মানুহবোৰৰ পৰা যে শান্তি নাই, কিবা এটা কওঁহে বেলেগ এটা কথাই বুজেকে গৈ পিনি। সেইকাৰণে হ'ব বনকে খাটিছোঁ আৰু এই কাজিয়া চাজিয়াবোৰৰ পৰা হানি অন্ত পৰে। মলেশ্বৰী কেইটা বাজিলে বাৰু? 9:30 মান হ'ব হ'ল। হয় নি? এই পথাৰৰ পৰা আহিব লাগিছিলে পাই, গৰুকেইটাক চাই আহিব লাগিছিলে। যাওক তেন্তে, সেই পানী এটিঙো লৈ যাব লগত খুৱাই থৈ আহিবগৈ তেহেঁতক। তেন্তে লৈ আহাগে যোৱা তুমি সোনকালে, মই যাওঁৱেই। ৰ'ব মই লৈ আহিছোঁগৈ পানী এটিং। মলেশ্বৰী ৰ'বাচোন। কি হ'ল আপোনাৰ? আমাৰ এই কেঁচা খাতি স্কুললৈ গ'ল নাই বাৰু? তাই স্কুললৈ নাই যোৱা, পেটটো নবলে বিষ। কিহৰ পেট বিষ? চব ফাঁকি তাই আকৌ, কিতাপ পঢ়িবলৈ মন নাই। এই ফাঁকি নহ'ব পাৰে, তাই গাটো গৰম দিছে পাই। মানুহৰ গা দেখোন এনেও গৰম হৈ থাকে, তাই চব ফাঁকি হয়। স্কুললৈ যাবলৈ মন নাই, অলপ দেৰি পাছত গৈ পিনি সেই লগৰীয়াৰ লগত খেলি তুলি থাকোঁতেই যাব। আপুনি ঠিকেই কৈছে, তাই সেই অলপ দেৰি পাছত তাই লগৰীয়া ঘৰলৈ ওলাই যাব, তেতিয়া তাই গা ভাল নাইকিয়া নহয়, পঢ়িব নোৱাৰে নহয়। হেৰি আপুনি এটা কাম কৰকে যাওকচোন, তাইক চবকে যাওক কিনো কৰি আছে। চাবলৈ নাই, তাইক মই পথাৰলৈ লৈ যাম, গৰু আনিবলৈ লগামগৈ, স্কুললৈ নোযোৱা সুৰ দেখুৱাম ৰহ। যাওক তাইক গৰুকে টনোৱাগে যাওক, পথাৰলৈকে লৈ যাওক। তোক স্কুললৈ নোযোৱা মজা দেখুৱাব আজি। আজি যেনে তেনে বুদ্ধি চুদ্ধি মাৰি ঘৰতে থাকিলো আৰু দেই, কাইলৈ কিবা বুদ্ধি এটা টানিব লাগিব। নহ'লে এই টকা অংক মাষ্টৰটোৱে কোনোবাই দিনা মোৰ খাব। এইবোৰ মানে শান্তি নাই, স্কুললৈ যাবলৈ মন নাযায় আৰু। কেঁচাই কাটি কি কৰিছ? শুই আছ নেকি? দেউতা দেখোন কি হ'ব এতিয়া? পটককে নহ'লে এক্টিভ মানকে কৈ দিওঁ, নহ'লে ফচি যাম পাই। কি হলো কেঁচাই কাটি? গাটো ভাল নাই নি? কান্দি আছ যে, স্কুললৈ নগলি হপায়। মোৰ গাটো ভাল নাই, মোৰতো বৰ বিষাইছে পাই, সেইকাৰণে স্কুললৈ নগলো। কথা ক'বলৈ আহিছ, স্কুললৈ যাবলৈ মন নাই, বেমাৰৰ এক্টিং কৰি দেখুৱাইছ। তোৰ পঢ়া শুনা একো নোহোৱা হ'ল আৰু টিউচন দিয়াম তোক এইবাৰ ৰহ। নাহে মৰিলো, টিউচন দিয়ালে আকৌ চেটেপ মই। নহ'লে এটা কামেই কৰোঁ, এই ভুৱনৰ ওচৰতে তোক টিউচনটো দিয়াই দিওঁ, কাইলৈ তাক মাৰি থৈ আহিমগৈ মই ৰহ। তুমি মোক ভুৱনৰ ওচৰত টিউচন দিব নালাগে, মই তাতকৈ ভাল স্কুললৈকে যাম, সিহঁতৰ ওচৰত টিউচন কৰিবলৈ নাই কৈছোঁ। ভাল কথা তেন্তে, স্কুললৈ গ'লেতো মই ভালেই পাওঁ, মোৰ টকাকেইটা ৰাহি হ'ব, তোক টিউচন নিদিয়ালেও হ'ব। নালাগে তুমি মোক টিউচন দিব, তোমাৰ টকাকে ৰাহি কৰা, মই স্কুললৈকে যাম। বৰ ভাল কথা, তই স্কুললৈকে যাবি দেই, মই তোক টিউচন চিউচন একো নিদিয়াওঁ, যিকেইটা পইচা ৰাহি হ'ব এইকেইটা মই চোলা পেন কিনিম নিজলৈ। যোৱা তুমি নিজলৈ নতুন চোলা পেনকে কেনেকৈ যোৱা, মোক টিউচন দিব নালাগে, আৰু মই টিউচন নিদিয়ালে এনেও ভালেই পাওঁ। আৰু শুন আকৌ, কাইলৈৰ পৰা স্কুললৈ যাবি, একো ভাওনা নুলিয়াবি আকৌ, স্কুললৈ নগ'লে চাবি আকৌ মই কি কৰিম। যাম দেউতা, এনেই স্কুললৈকে যাম, অথচ টিউচন নকৰোঁ মই। হ'ব দে তেনেহ'লে, তইতো আজি স্কুললৈ নগলিয়ে, সেইকাৰণে গৰুকেইটাকে চাই আগে যা, মোৰ গাটো পাই বৰ দুৰ্বল লাগিছে, মই অকণমান শুংগৈ। ঘৰত থাকিলে গৰু গাইবোৰ বৰ চাই থাকিবলগীয়া হয়, গৰুকে চাম টকা বোলে, অথচ টিউচন নকৰোঁ। হ'ব যা, তই বহি থাকিব নালাগে আকৌ, গৰুকেইটা চাই আগৈ। যাওঁ, মই এনেও গৰু চাবলৈকে যাওঁ, তুমিহে যোৱা, আৰামত বিচনাত শুই থাকাগে যোৱা। তই যা তেনেহ'লে, গৰুকেইটা চাই আগৈ যা, মই অকণমান শুংগে পাই, আৰু মায়ে সুধিলে কবি দেউতাৰ গাটো ভাল নাই সেইকাৰণে শুইছেগৈ বুলি। তুমি যোৱা দেউতা, শুই থাকাগে যোৱা, মই মায়ে সুধিলে কৈ দিম বাৰু। যা, দেৰি কৰি নাথাকিবি, যাওঁতে পানী এটিঙো লৈ যাবি, গৰুকেইটাক খুৱাই দিবি, পিয়াহ লাগিব পাইছেগে তেহেঁতৰ, মই শুংগে আৰু দেই অকণমান। হ'ব দেউতা, মই পানী এটিং লৈ যাম বাৰু, গৰুকে চাম, অথচ টিউচন নকৰোঁ দেই। তই বহি আছো যে, যা আকৌ সোনকালে, গৰুকেইটা পিয়াহ লাগিব পাইছেগে। দেউতা, মই যাবলৈ ওলাইছোৱেই। চাবলৈকে যাওঁ, অথচ টিউচন নকৰোঁ কিন্তু দেই। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত মাৰিছোঁ, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, গুড বাই, টাটা।